Hello everyone! মই যে এই কাঠৰ টুকুৰাটোৰ পৰা এটা DIY গাৰ্ডেন চেণ্টাৰপিচ বনালোঁ। আজি মই তাকে দেখাম আপোনালোকক এইটো কেনেকৈ বনালোঁ আৰু ইয়াত কি কি বস্তুৰ দৰকাৰ হ'ল। এইটো বনাৰ পিছত এনেকুৱা দেখিছে। তো বলক জল্দি দেখুৱাই দিওঁ আপোনালোকক কেনেকৈ মই বনালোঁ এইটো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। যদি ভিডিঅ'টো চাই ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যাতে মই আপোনালোকলৈ এনেকুৱা নতুন ক্ৰিয়েটিভ ভিডিঅ' আগবঢ়াব পাৰোঁ। তেন্তে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এই কাঠৰ টুকুৰাটো যে বহুত দিনৰ পৰা বাহিৰত পৰি আছিলে। ৰ'দে বৰষুণে পৰি কিবা অলপ পচিয়ে গ'ল। কিন্তু ইয়াত মই যিটো DIY প্ৰজেক্ট কৰিম সেইটো কাৰণে এইটো পাৰফেক্ট হ'ব। কাৰণ এই গাৰ্ডেন চেণ্টাৰপিচটোত মই কিছুমান প্লাণ্টছ লগাম আৰু এই বাহিৰৰ পচা অংশডোখৰ পৰা এই প্লাণ্টছখিনি অলপমান নিউট্ৰিয়েণ্টছো পাব। শিপাবিলাকৰো বাঢ়িবলৈ অলপ সহায় হ'ব। কাঠৰ টুকুৰাটোত চাব দেই এনেকৈ বগা হৈ গৈছে, এইবিলাক ফাংগাছ হৈ পিনে পচিব ধৰিছে আৰু। এই কাঠৰ টুকুৰাটো গোটেই মনচুন ছিজনটো বৰষুণতে তিতি থাকিলে। কাঠৰ টুকুৰাটো আকৌ এজোপা গছ যিজোপা বৰষুণৰ বতৰত ধুমুহাত বাগৰি পৰিছিলে। ঠাণ্ডা দিনত জুই ফুৰাবলৈ বুলি আনি থৈছিলে। কিন্তু মই দেখি ভাবিলোঁ নাই ইয়াক জুই ফুৰা নহ'ব, ইয়াত মই কিবা এটা বনাব লাগিব। সেইবুলি ভাবিয়ে আজি এই কামটো কৰিব লৈছোঁ। ব'লক তেন্তে মই ইয়াত কি কি ব্যৱহাৰ কৰিলোঁ, কেনেকৈ বনালোঁ আপোনালোকক দেখুৱাওঁ। কাঠৰ টুকুৰাটোত লগাবৰ কাৰণে মই মষ্টলি ইনডোৰ প্লাণ্টছেই লৈছোঁ। যিহেতু এইখিনি একেলগে থাকিব, ইহঁতৰ কেয়াৰো একেই হ'ব লাগিব। ইয়াৰ ৰ'দ, পানী আৰু ইয়াত যি সাৰ ব্যৱহাৰ কৰে চব একেই ধৰণৰ হয়। সেইকাৰণে মই এইখিনি প্লাণ্ট ছিলেক্ট কৰিলোঁ। ইয়াতে মই লৈ লৈছোঁ এইটো ফিল'ডেণ্ড্ৰন, এয়া চিংগনিয়াম আছে। এইফালে মোৰ ওচৰত দুটা ভেৰাইটিৰ ফাৰ্ণ আছে, এইকেইটা লৈছোঁ। আৰু অলপমান মানি প্লাণ্ট কাটিং কৰি থোৱা আছিলে, ইয়াৰ শিপাও ওলাই আছে, এইখিনি লৈছোঁ। পাৰ্পল হাৰ্ট আছে আৰু অলপমান স্পাইডাৰ প্লাণ্ট। ইয়াত আৰু অলপ কালাৰফুল লগালে মানে আৰু ভাল লাগিলে এদিন। কিন্তু মোৰ ওচৰত ইমানেই আছে, সেইকাৰণে মই এইখিনিয়ে ইউজ কৰিম এতিয়া। এইবাৰ ইয়াৰ পটিং মিক্সটো কেনেকুৱা বনালোঁ সেইটো দেখুৱাওঁ আহক। মই ইয়াত ল'লোঁ অলপমান কোকোপিট, অলপমান পাতৰ সাৰ, অলপমান শুকান গোবৰ সাৰ আৰু নিম খালি আৰু বন মিল অলপ দি দিছোঁ ইয়াতে। পটিং মিক্সখিনি বান্ধিবৰ কাৰণে আৰু শিপাখিনি লগাবৰ কাৰণে আঁঠুৱা ফটা অলপমান লৈ লৈছোঁ। বস্তাৰ ফটা হ'লে বেছি ভাল, মানে এই মৰাপাটৰ বস্তাটো, কিন্তু মোৰ ওচৰত নাছিলে সেইকাৰণে এইটোৱে লৈছোঁ। পটিং মিক্সখিনি পানী অলপ দি ভালকৈ মিলাই ল'লোঁ, যাতে অলপমান আঠা হৈ লাগি ধৰে। এতিয়া এই আঁঠুৱা ফটাখনতে অলপমান পটিং মিক্স লৈ লৈছোঁ। ফিল'ডেণ্ড্ৰনৰ পুলিটো এই গামলাৰ পৰা উলিয়াই ল'ম। ইয়াত ভালেমান মাটি সোমাই আছে, মাটিখিনি অলপ উলিয়াই দিম। ইয়াত দুটা কাটিং লগাই থোৱা আছিলে, ভালকৈ শিপাবোৰ এতিয়া মেলিছে। শিপাবোৰ বেছিকৈ ডিষ্টাৰ্ব নকৰাকৈ মাটিবোৰ উলিয়াই ল'লোঁ। এতিয়া ইয়াক মই কাঠৰ টুকুৰাটোত লগাই ল'ম। এইটো ইয়াত লগাই ল'লোঁ এতিয়া। ছাপৰ্ট কাৰণে মই ৰছী এডাল বান্ধি দিছোঁ আৰু এই পটিং মিক্সখিনি মই এই শিপাখিনিতে লগাই পিনে ভালকৈ ফিক্স কৰি দিম। এই ৰছীডাল বান্ধি লোৱাৰ কাৰণে সুবিধা হৈছে। লগত যদি কোনোবা এছিষ্টেণ্ট আছে তেতিয়াহ'লেতো এই ৰছীডাল নলগালেও হ'ব। এই শিপাখিনিতে মই এতিয়া এই ধৰণেকৈ মই পটিং মিক্সখিনি বান্ধি ল'লোঁ। আৰু দুইটা ছাইডে মই গজাল মাৰি ইয়াক ফিক্স কৰি দিছোঁ। এইফালে এটা আৰু এইফালে এটা আছে চব। এইটো এতিয়া ধুনীয়াকৈ ফিক্স হৈ গ'ল। চিংগনিয়ামজোপাও মই এনেকৈ লগাই ল'ম এতিয়া। ইয়াৰো শিপা মাটিখিনি অলপ উলিয়াই দিলোঁ। একেধৰণেকৈ ইয়াকো বান্ধি পিনে ছাপৰ্ট দি শিপাখিনিত মই এই পটিং মিক্সটো লগাই দিম। এই ৰছীডাল আমি পাছত খুলি দিম, যেতিয়া ইয়াৰ শিপাবিলাক ইয়াত ভালকৈ ধৰি ল'ব। এইফালে স্পাইডাৰ প্লাণ্টখিনি লগাই দিলোঁ। এনেকৈ কাঠ টুকুৰাৰ গোটেই চাৰিওফালে গোটেই প্লাণ্টছখিনি লগাই ল'লোঁ। এতিয়া ইয়াৰ চাৰিওফালে আপোনালোকে চাব দেই কেনেকুৱা দেখিছে। এইটো এটা মানে মই জংগল লুক দিবলৈ চেষ্টা কৰিছোঁ। জংঘলত যেনেকৈ বিভিন্ন ধৰণৰ গছ পাত থাকে, দেখিবলৈ কিমান ধুনীয়া লাগে। আপোনালোকে কেনেকুৱা দেখিছে মোক জনাবচোন কমেণ্টত। এই প্লাণ্টছখিনি যেতিয়া ছেট হৈ পিনে একদম ঘন হৈ যাব, তেতিয়া ইয়াৰ লুকটো আৰু ধুনীয়া লাগিব। ইয়াতে যদি আমি অকণমান ফ্লাৱাৰিং প্লাণ্টটো লগাব পাৰোঁ, যিবোৰ মানে ছাঁহত হয়, তেতিয়াতো আৰু ধুনীয়া লাগিব। পাছলৈ মই ট্ৰাই কৰিম, যদি মই ক'ৰবাত পাওঁ ছাঁহত হোৱা ফ্লাৱাৰিং প্লাণ্ট, মই ইয়াত আকৌ লগাই দিব চেষ্টা কৰিম। আপোনালোকে মোক ছাজেষ্ট কৰিবচোন কি ফ্লাৱাৰিং প্লাণ্ট লগালে মানে ইয়াত ভাল হ'ব। আপোনালোকেও যদি বিচাৰে এনেকুৱা বনাবলৈ, তেতিয়াহ'লে বনাব পাৰে, বহুতেই সহজ। দেখিলে নহয় মই কেনেকৈ লগালোঁ। এইফালে গজালকেইটা ধুনীয়াকৈ মাৰি দিছোঁ। গজালকেইটাও সহজে সোমাই গৈছে, কাৰণ কাঠ টুকুৰাটো পচিয়ে আছিলে। কিন্তু এইটো বনাবৰ কাৰণে আকৌ এজোপা গছ কাটি নিদিব আকৌ দেই। ক'ৰবাত যদি সহজতে পায় এনেকুৱা কাঠৰ টুকুৰা, তেতিয়াহ'লে লৈ আহিব আৰু এনেকৈ ধুনীয়াকৈ প্লাণ্টছখিনি লগাই পিনে এনেকৈ সজাই তুলিব। যিহেতু অলৰেডি আমাৰ গছ গছনি কাটি আমাৰ পৃথিৱীখনৰ দুৰ্দশা কৰিয়ে থৈছে, এনেকৈ গছ কাটি আৰু DIY প্ৰজেক্ট নবনালেও হ'ব। কথাটো হয়নে নহয় বাৰু, আপোনালোকৰ মতামত জনাবচোন। এতিয়া মই গোটেই প্লাণ্টছখিনিতে ধুনীয়াকৈ পানী দি শ্বাৱাৰিং কৰি দিছোঁ।
যাতে প্লাণ্টছখিনিয়ে ভালকৈ পানীখিনি এবজৰ্ব কৰি লয়। যিহেতু ইয়াৰ পটিং মিক্সখিনি বহুত কমকৈ দিয়া আছে, সেইকাৰণে ইয়াৰ মইশ্চাৰটো মেইনটেইন কৰিবৰ কাৰণে আমি শ্বাৱাৰিং কৰি থাকিব লাগিব মাজে মাজে। মনচুন ছিজনত বৰষুণৰ পানী পালে প্লাণ্টছখিনিৰ গ্ৰ'থটো খুব ধুনীয়া হ'ব আৰু ইয়াৰ পাতখিনি যেতিয়া ঘন হৈ যাব দেখিবলৈ খুব ধুনীয়া লাগিব। সেই সময়ত মই ইয়াৰ আপডেটটো দিম বাৰু। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই যেতিয়া আপডেটটো দিওঁ তেতিয়া আপোনালোকে ন'টিফিকেশ্যনটো পায়। যদি আপোনালোকে এই DIY প্ৰজেক্টটো ইণ্টাৰেষ্টিং পালে, শ্বেয়াৰো কৰি দিব, যাতে কোনোবাই ইয়াৰ পৰা অকণমান আইডিয়া লয় আৰু নিজে ধুনীয়াকৈ এনেকুৱা এটা প্ৰজেক্ট বনাব পাৰে। এইটো এতিয়া মই ছাঁতে থৈ দিছোঁ আৰু এই ভিডিঅ' ক্লিপটো হয় 2 দিনমানৰ পাছৰ। প্লাণ্টছখিনি ষ্টেবল হ'ল, কিন্তু গ্ৰ' হ'বলৈতো অলপ টাইম লাগিব। মই আৰু এটা কথা ভাবি আছোঁ, এইবাৰ মই কাঠৰ সলনি বেলেগ প্লাষ্টিক বা বেলেগ কিবা মেটেৰিয়েল ব্যৱহাৰ কৰিম আৰু এনেধৰণৰ প্ৰজেক্ট এটা বনাব চেষ্টা কৰিম। যিহেতু এনেকুৱা কাঠৰ টুকুৰা সকলোৱে সংগ্ৰহ কৰিব নোৱাৰিবও পাৰে আৰু ইমান ডাঙৰ কাঠৰ টুকুৰা এটা ঘৰত ৰাখিব অসুবিধাও হ'ব পাৰে। সেইসকলৰ বাবে মই এটা সৰুকৈ অকণমান বেলেগ মেটেৰিয়েলে বনাব চেষ্টা কৰিম। এতিয়ালৈকে ইয়াৰ এইটোৱে ফাইনেল লুক। এইটো কেনেকুৱা দেখিছে আপোনালোকে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি ভাবে কিবা ইয়াত আৰু ইম্প্ৰুভমেণ্ট কৰিব লাগে, সেইখিনিও মোক কমেণ্টত জনাবচোন। আজিলৈ তেন্তে ইমানেই আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ লগ পাম এটা অন্য ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই আৰু হেপ্পী গাৰ্ডেনিং।